कच राजबंशी हारिनि सुबुंनो एसटि मोनथाय आरो कमतापुर हादरसा सोरजिनांगौनि दाबिजों आक्रासुनि धरना जालाङो। अल कच राजबंशी फरायसा आफाद एबा आक्रासुनि बानजायनायाव 28 नभेम्बर बृहस्पतिबारखालि क'क्राझारनि महात्मा गान्धी पार्कआव 3 घन्टा धरनानि हाबाफारि जालाङो। क'क्राझार जिल्ला आक्रासुनि बानजायनायाव सा 100नि बांसिन कच राजबंशी हारिनि सुबुंफोरा बाहागो लानाय धरना हाबाफारिया गोजोनै जालाङो। धरनानि समाव आखाइ आखाइ प्लेकार्ड लानानै "We want justice, no ST, no rest, we want कमतापुर, BJP हाय हाय" बायदि स्ल'गान होनानै अख्रां गोमसारहोयो। गुबुन फारसेथिं बे धरनानि हाबाफारियाव आक्रासुनि आफादगिरि कितेश रयआ बाहागो लानानै कच राजबंशी हारिनि मोनफ्रोमबो जेंनाखौ थाबैनो मावफुंनानै होआब्ला फैबाय थानाय आसाम बिधान सभानि जानो गोनां जथुम्मानि समाव दिसपुर घेराव हाबाफारि लागोन होनना खौरां बिजोङाव ओरैबायदि बुङो। আজি আমি সৰু কচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰাই আমি কমতাপুৰ জনজাতিকৰণ আৰু বিভিন্ন দাবী লৈ আমি আন্দোলন কৰি আহিছোঁ। আজি প্ৰত্যেকখন চৰকাৰে আজি কচ ৰাজবংশী জনগোষ্ঠীক বিভাজনমুখী আজি এই কচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণে মিছলীয়া আখ্যা মিছলীয়া কথা কৈ কৈ আজি প্ৰৰচনা কৰি ঠগবাজ কৰি এই জনগোষ্ঠীটোক যেতিয়া নেকি ইলেকশ্যন আহিব ইলেকশ্যন আহিলে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আজি বিভাজন নীতি আৰম্ভ কৰি এই জনগোষ্ঠীটোক আজি নিশেষ কৰাৰ এটা পৰিকল্পনা লৈছে প্ৰত্যেকখন চৰকাৰে। কিন্তু আমি বিশ্বাস কৰিছিলোঁ যে বিজেপি চৰকাৰখনে কচ ৰাজবংশী দীৰ্ঘদিনীয়া সমস্যাটো জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব। কিন্তু ফলশ্ৰুতিত আমি দেখা পালোঁ যে এই সমস্যাটোকো সমাধান কৰাৰ তেওঁলোকৰ যি মানসিকতা সেই মানসিকতা আমি দেখা নাপালোঁ। আমাক কিছুদিন আগত আমাক মাননীয় মুখ্যমন্ত্ৰীয়ে দিছপুৰত মাতি লৈ গৈ পেলাই জাতীয় সংগঠনবিলাক চবকে মাতিছিল আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত আমি জনজাতিকৰণৰ সমস্যাটো সমাধান কৰি দিম। কিন্তু সেয়া আজি ফুটুকাৰ ফেনত পৰিণত হ'ল। আজিলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নল'লে। সিদিনাখন কেন্দ্ৰীয় আমাৰ মন্ত্ৰীজনে কৈছিলে এতিয়াও বিবেচনাধীন হৈ আছে। অতি গৰিহণাৰ যোগ্য ধিক্কাৰজনক কথা। গতিকে আমি চৰকাৰখনক বাৰম্বাৰ কৈছিলোঁ যে বিজেপি চৰকাৰক আমি আস্থাত লৈছিলোঁ। বিজেপি চৰকাৰক আমাৰ কচ ৰাজবংশী জনগোষ্ঠীয়ে ভোট প্ৰদান কৰি আজি কেন্দ্ৰীয় আজি অসমত চৰকাৰ গঠন কৰিল। তথাপিতো আজি কিন্তু কচ ৰাজবংশী জনগোষ্ঠীক যি ধৰণৰ প্ৰাপ্য দিব লাগিছিল প্ৰদান কৰিব লাগিছিল সেয়া কিন্তু আজিলৈকে নকৰিলে। গতিকে দুৰ্ভাগ্যজনক কথা। আমি ধিক্কাৰ দিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কথা দি কথা ৰখা নাই। মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী তেখেতেও অসমত আহি কথা কৈছিল, বঙাইগাঁৱত আহি কৈছিলে যে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিম, কিন্তু আজিলৈকে নকৰিলে। দুৰ্ভাগ্যজনক কথা। আজি আমি বিশ্বাস কৰোঁ গণতন্ত্ৰক আমি বিশ্বাসী, গণতন্ত্ৰৰ আন্দোলন কৰিছোঁ। আমি কোনো ধৰণৰ অগণতান্ত্ৰিক আন্দোলন কৰা নাই। কিন্তু তথাপিতো যদি চৰকাৰে যদি কোনো ধৰণৰ আজি যি দাবীটো 1996 চনত জনজাতিকৰণ দিছিল সকলো বৈশিষ্ট্য থকা এটা জনগোষ্ঠী সেই জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণৰ ব্যৱস্থাটো কিয় নকৰিলে? তেওঁলোকৰ মানসিকতা নাই। গতিকে আমি এইবাৰ বিজেপি চৰকাৰ দেখুৱাই দিম। বিজেপি চৰকাৰ যদি জনজাতিকৰণ নিদিয়ে 26ৰ আগত বিজেপি চৰকাৰ হাটাও কচ ৰাজবংশী বাঁচাও এই শ্লোগান চলিছে আৰু চলি থাকিব। আমি বিজেপি চৰকাৰক কেতিয়াও আমি সুস্থিৰত থাকিব নিদিওঁ। এই কথাটো স্পষ্ট। বিজেপি চৰকাৰে এই নীতি নকৰিব। কিন্তু আজি বিজেপি চৰকাৰক ঠিক তেনেকুৱা ধৰণে আমাক বিভাজন কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি থাকিলে। আজি আমি আন্দোলন কৰিছোঁ, চৰকাৰৰ বিপক্ষে কোনো মাত মাতিছোঁ। চৰকাৰৰ এগেইনষ্টত আমি বন্ধ লোৱাৰ কাৰণে আমি ৰেলপথ ঘাইপথ বন্ধ কৰাৰ কাৰণে আমি ৰেডি আছোঁ। কিন্তু কোনোবাই আজি মিতিৰালি কৰি চৰকাৰৰ লগত বুজাবুজি কৰি থকাৰ কাৰণে চৰকাৰে সুযোগ পাইছে। গতিকে আজি এই ধৰণৰ নীতি আদৰ্শবিলাক আমি অনুৰোধ জনাইছোঁ আমাৰ কচ ৰাজবংশী দল সংগঠনে পৰিহাৰ কৰক। কচ ৰাজবংশী জনগোষ্ঠী সজাগ হওক। সজাগ হৈ আমাৰ যি দাবী কমতাপুৰ আৰু জনজাতিকৰণৰ সমস্যাটোক অতি শীঘ্ৰে আমি আজৰি আনিবৰ কাৰণে আমি যাতে সকলোৱে ৰাজপথত ওলাই আহিব পাৰোঁ, আমি যাতে দিছপুৰ ঘেৰাও কৰিব পাৰোঁ, দিল্লী যাতে কঁপাই দিব পাৰোঁ, তাৰ কাৰণে আমি আগুৱাই আহিব লাগিব। যাৰ কাৰণে আমি কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰজীক আমি কৈছিলোঁ যে জনজাতিকৰণৰ সমস্যাটো কমচে কম সমাধান কৰক। নিশ্চিতভাৱে কচ ৰাজবংশী জনগোষ্ঠীয়ে আপোনালোকক যিমান সহায় কৰিব লাগে সহায় কৰিব। কিন্তু তেওঁলোকে কথা দিয়াও কথা ৰখা নাই। গতিকে আমি এইবাৰ বিশ্বাসত ল'ব পৰা নাই। যদি তেওঁলোকে এইবাৰ শীতকালী অধিৱেশনত যদি তেওঁলোকে বিল দিল্লীলৈকে নপঠায়, জনজাতিকৰণৰ যদি কোনো ব্যৱস্থা নকৰে, কচ ৰাজবংশী জনগোষ্ঠী ধাৰাবাহিকভাৱে যি আন্দোলন কৰিব লাগে সেই আন্দোলন কৰাৰ কাৰণে একদম প্ৰস্তুত আছে আক্ৰাসু। এইবাৰ শীতকালীন অধিৱেশনত আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰি আছোঁ। আৰু ইয়াৰ আগে আগে আমি 5 ডিচেম্বৰত ধুবুৰীৰ পৰা একদম শদিয়ালৈকে অসমৰ প্ৰত্যেকখন জিলাতে আমি বাইক ৰেলী আৰম্ভ কৰিম। আমি এই জনজাতিকৰণ আৰু কমতাপুৰ দাবীটোক নিশ্চিতভাৱে আজৰি অনাৰ কাৰণে আমাৰ জনগণৰ মাজত, আমাৰ ৰাইজৰ মাজত, বুদ্ধিজীৱীৰ মাজত, শিক্ষাবিদসকলৰ মাজত আমি বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰি আমি বাইক ৰেলী কৰি সভা সমিতি কৰি পেলাই আমি চৰকাৰক দেখুৱাই দিম যে চৰকাৰক উফৰাই দিম বিজেপি চৰকাৰ
বিজেপি চৰকাৰে কোচ ৰাজবংশীক কিমান দিন প্ৰতাৰণা কৰিব আমি এতিয়া ধাৰাবাহিকভাৱে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ 5 ডিচেম্বৰৰ পৰা আমাৰ বাইক ৰেলী আৰম্ভ হ'ব ধুবুৰীৰ পৰা 2 দিন পিছে জিলাই ৰেলী আমাৰ আৰম্ভ হ'ব আৰু মাজে মাজে আমাৰ সভা সমিতি আৰম্ভ হ'ব তাৰ পিছতো আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী ল'ম যদি চৰকাৰে কোনো পদক্ষেপ নলয় আমি বন্ধৰ দৰে কাৰ্যসূচী ল'ম ইয়াৰ পিছত ৰেলপথ ঘাইপথ সকলো পথ বন্ধ কৰি দিয়াৰ কাৰণে শ্ৰীৰামপুৰ বন্ধ কৰি দিয়াৰ কাৰণে আমি ব্যৱস্থা ল'ম এই কথাটো নিশ্চিত হয় মৰিম আৰু নহয় তৰিম কোচ ৰাজবংশী জনগোষ্ঠীৰ এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ সমস্যাটো কমচে কম সমাধান কৰাৰ কাৰণে আমি যদি যুৱকসকলক ওলাই আহি যুৱকসকল যদি নিজে আমি যদি মৰিব লাগে আমি নিশ্চয় মৰাৰ কাৰণে ৰাজুই হ'ম আমি আগুৱাই যাম আমি বিজেপি চৰকাৰক আমি এই কথাটো সকীয়াই দিছোঁ অন্যথা আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ সমস্যাটো সমাধান কৰক আৰু অন্যথা কিন্তু ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব